ভূপেন হাজৰিকাৰ পিছত জুবিন গাৰ্গৰ পিছত কোন? আপুনি কাক ভাবি আছে? ভূপেন দাক আমি লগ পাইছো, আপুনি ইমান তেওঁৰ কামৰ ওপৰত ডিপেণ্ড কৰিব। তথাপি আপোনাৰ দৃষ্টিত কোনে কিমান কাম কৰিছে, কেনেকুৱা কাম কৰিছে, আপোনাৰ দৃষ্টিতটো হয় কোনোবা এজনতো এতিয়াৰ পৰা অকমান চকুত পৰিছে? ছিংগাৰ ভাল ছিংগাৰ আছে, বহুত ভাল ৰাইটাৰ্ছ আছে। মই প্ৰশ্ন এইটো কৰা নাছিলো। মোৰ ডাইভাৰ্চিটিটো মানে অলপ বেলেগ। মই এগাল কাম কৰোতো, গতিকে সেই মই যিফালে মই হেৰি পাওঁ মই সিফালে সুতি লৈ লওঁ নদী। তেনেকুৱা মানুহ দেখা নাই কিন্তু নাই, এতিয়ালৈকে মই নাই দেখা। ইউ আৰ দ্য লাষ্ট ষ্টাৰ। আই এম নট দ্য লাষ্ট, মই সেইটো নকওঁ। মোৰ পিছত ওলাব চাগে কোনোবা। আপোনাৰ টাইম লাগে আচলতে, টাইম লৈ পেলাই কোনোবা নিশ্চয় ওলাব। মানে ডাঙৰ মানুহ বুলি নহয়, মোতকৈও টেলেণ্টেড কোনোবা মানুহ ওলাব যি আৰু ডাঙৰ কাম কৰিব। বাট এতিয়ালৈকে নাই, এতিয়ালৈকে তেনেকে দেখা নাই। আপুনি দেখা নাই যে জুবিন ইজ দ্য লাষ্ট ষ্টাৰ? নাই, এইটো ভুল কথা। এইটো নাথিং ইজ লাষ্ট। শেষ বুলিলে শেষ নহয়, আকৌ আৰম্ভ হয়। কবিতা আছিল সেইবিলাক নহয় মোৰ, আপোনাৰ কবিতা। কোনটো? শেষ বুলিলেইটো শেষ নহয়, আকৌ আৰম্ভ। যদি কৰবাত যদি কিবা এটা শেষ হয়, আকৌ কোনোবাই নহয় কোনোবাই ষ্টাৰ্ট কৰিব। সেইটো চব বস্তু তেনেকুৱা, চব গোটেই পৃথিৱীখন তেনেকুৱা, অল প্ৰগ্ৰেশ্যনছ। কৰবাত কোনোবাই যদি এৰি থৈ গুচি যায়, আকৌ কোনোবাই লিড লয়। চ' সেইটো কাৰণে লৈ আছো, কোনোবাই যদি লিড লয় মই তেতিয়া এৰি থৈ যাম।